ঐ ক'ত যাওঁ? এনে এফালে এপাক মাৰিছোঁ। কিবা কামত গৈছ নেকি? এনে এনে যদি ইয়াতে বহি আহ। বহুত দিন অভিক দেখাই নাই। সৰুটো অভি নহয় জানো? হয় যেন লাগিছে। হয়ে চাগে। হ'ব পাৰে। তহঁত ইয়াতে বহি আছিলি, মই তহঁতকে বিচাৰি আছিলোঁ। পিছে কি সময়ত বিচাৰি আহিছ কচোন? তহঁতক নকওঁ যা। ক আকৌ কিবা বিপদ পৰিছা নেকি? আমি সহায় কৰিম নহয়। ক আকৌ। মোৰ মাৰ গাটো বৰ বেয়া, সেইবাবে টকা কেইটামান লাগিছিল। মোৰো ইণ্টাৰভিউ ওচৰ পালেহি, সেইবাবে টকা 10,000 মান লাগে। দেউতাৰ সপোন আছিল মই এজন সফল মানুহ হোৱা। তেনেহ'লে আমি কিবা এটা যোগান কৰিব লাগিব ৰ। হ'ব মই যাওঁ, মালৈ ঔষধ কেইটামান নিবলৈ আছে। যা হ'ব। ল'ৰাটোৰে বেয়াই লাগে ন? তোৰ পইচা কেইটকা যেতিয়া পাৰ ভৱিষ্যতলৈ ঘূৰাই দিবি। ল। ধন্যবাদ, তহঁতে যে মই ইমান বিপদত সহায় কৰিলি। হ'ব এতিয়া মই ইণ্টাৰভিউলৈ যাওঁ। হ'ব যা। হ'ব যা, ভালকৈ ইণ্টাৰভিউ দিবি। তহঁতে জান নাই ইয়াত মই ফেক্টৰী বনাম? বছ আপুনি ক'লেহে জানিম। দেৱাশীষ, সেইজন কোন বাৰু? মানুহজন বৰ ধনী লাগিছে। ওচৰলৈ গৈ চাচোন বই। এইটো দেখোন আমাৰ অভিহে। এইটো দেখোন অভিহে। তই কেতিয়া আহিলি ইয়ালৈ? আঁতৰচোন, গাত লেতেৰা লাগিব। বিপদৰ সময়ত যে আমি কিমান সহায় কৰিছিলোঁ। 10,000 টকাহে, মই মাহেকত লাখ লাখ টকা গোটাওঁ। মোৰ ওচৰৰ পৰা কেইটকামান বেছিকৈ লৈ যাবি। পইচা আমাক নালাগে। মোৰ ওচৰত ফটোৱা কথা পাতি নাথাকিবি, টকাই কাকো নিচিনে।